Hello everyone, মই অনামিকা পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে মোৰ চেনেল বি ক্ৰিয়েটিভলৈ আপোনালোক সকলোকে ওয়েলকাম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত শেয়াৰ কৰিম এটা ধুনীয়া গিফট আইডিয়া ফৰ স্পেশাল সামন। বজাৰৰ পৰা কিনিটো সকলোৱে গিফট দিয়ে নহয় জানো, কিন্তু হাতেৰে বনাই দিয়া গিফটটো সদায় স্পেশাল হয়। সো আজি মই আপোনালোকক দেখাম ঘৰতে সহজে কিদৰে কি ধুনীয়া এটা গিফট আপোনালোকে তৈয়াৰ কৰিব পাৰে। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক এটা কৰি দিব আৰু মোক কমেন্ট কৰি জনাব যে কেনেকুৱা লাগিলে। বলকচোন তেনেহলে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো। গিফটটো বনাবলৈ প্ৰথমে লাগিব আমাক এখন ব্ল্যাক কালাৰ আৰ্ট পেপাৰ। এতিয়া পেপাৰখন মই মাজতে ভাঁজ কৰি লৈছো আৰু সাইডৰ পৰা মই কাটি লম পেপাৰখন এনেদৰে এটা হাৰ্ট শেপত মই কাট কৰি লম। এইদৰে মই কাটি ললো পেপাৰখন। এইবাৰ লৈছো এখন ৰেড কালাৰৰ পেপাৰ আৰু এই পেপাৰখন মই এনেদৰে ঘূৰণীয়া শেপত কাটি ললো। পেপাৰখন এতিয়া এনেদৰে এটা সাইডৰ পৰা গোল গোলকে কাটি লম। আমি যে মহ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰো কইলবোৰ মেক্সো কইল, সেই কইলবোৰৰ নিচিনা শেপত কাট কৰি লম। এডাল টুথপিক লৈছো আৰু টুথপিকডালেৰে পেপাৰখনৰ কৰ্নাৰটোৰ পৰা এনেদৰে ৰোল কৰি লম। এটা ফেভিকল লৈছো আৰু ফেভিকলটোৰে পেপাৰখনৰ তলত এইদৰে আঠা লগাই দিছো। এপাহ খুব ধুনীয়া গোলাপ ফুল বনি গল। একেদৰে মই আৰু কেইপাহমান ৰ'জ বনাই ললো। হাৰ্ট শেপটোৰ ওপৰত এতিয়া ৰ'জবোৰ এপাহ এপাহকৈ ফেভিকলৰ সহায়ত লগাই যাম। আপোনালোকে ইচ্ছা কৰিলে ৰিবনৰ পৰাও বনাব পাৰে ৰ'জবোৰ। ৰিবনৰ পৰা বনোৱা ৰ'জবোৰ বিৰাট বেছি ধুনীয়া হয়। মই কাগজেৰে বনালো। একেদৰে মই গোটেই কেইপাহ ৰ'জ হাৰ্ট শেপটোৰ ওপৰত লগাই ললো। আকৌ এখন মই পেপাৰ ললো আৰু হাৰ্ট শেপত কাটি ললো। তাৰ পিছত মই এনেদৰে ফেভিকল লগাই দুইটা সাইড জইন কৰি দিছো। এইবাৰ মই এখন বগা কালাৰৰ কাগজ ললো আৰু এনেকুৱা শেপত কাগজখন মই কাটি ললো। তাৰ পিছত তাতে মই জাস্ট ফৰ ইউ বুলি লিখি লৈ এতিয়া মই ফেভিকল লগাই ইয়াতে এনেদৰে মাজত লগাই দিছো। ৰেডি হৈ গল গিফটটো। ইয়াতে ভিতৰ সাইডত মই এখন বগা কাগজ লগাই দিছো আৰু তাতে আপোনালোকে যি ইচ্ছা কৰে তাকে লিখিব পাৰে। এনিভাৰ্সাৰী বা ভ্যালেন্টাইন্স ডে এনেকা কিছুমান স্পেশাল অকেজনত আপোনালোকে এনেদৰে নিজে হাতেৰে বনাই আপোনাৰ প্ৰিয়জনক গিফট কৰিব পাৰে। Friends, I hope আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে মোৰ ভিডিঅ'টোত লাইক এটা কৰি দিব। মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থৈ যাব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহো। বাই বাই।